সো ফাইনেলি আমি আহি পালোহি কিন্তু দেখিছে ৰাইট সাইডত নখোৱা সো এতিয়া গৈ লওঁ বলক প্লেচটো যথেষ্ট স্পেচিয়াছ হয় ইয়াত একেলগে প্ৰায় 30-40 জন মানুহে বহি খোৱাৰ সুবিধা আছে আৰু ইণ্টেৰিয়ৰখিনিও যথেষ্ট চকুত লগাকৈ কৰা হৈছে এতিয়া আহক আমি মেনু কাৰ্ডটো চাই লওঁ প্ৰথমতে দিয়া আছে ভেজ থালি নিৰামিষ এসাঁজ দাম 90 টকা 90 ৰুপিজ দ্বিতীয়ত দিয়া আছে ফিছ থালি মাছেৰে এসাঁজ দাম 150 আৰু তৃতীয়তে দিয়া আছে নখোৱাৰ বিশেষ এসাঁজ স্পেচিয়েল থালি দাম 340 ইয়াত আপুনি যিটো বিশেষ সাঁজ আছে তাত আপুনি ছাগলীৰ মাংস মুৰ্গী মাংস মাছ সকলো থাকিব এতিয়া দ্বিতীয় পৃষ্ঠালৈ আহোঁ ইয়াত প্ৰথমেই দিয়া আছে আইজং চাউলৰ ভাত প্ৰতি প্লেট 60 টকা আৰু জহা চাউলৰ ভাত প্ৰতি প্লেট 70 টকা আৰু একেবাৰে শেষত যদি আপুনি চাই দেখিব পনীৰ মছলা দিয়া আছে দাম 200 টকা তৃতীয় পৃষ্ঠাটোত মাছৰ বিভিন্ন ধৰণৰ ব্যঞ্জন দিয়া আছে আপুনি সৰু মাছৰ পৰা বৰালি আৰি চিতল ইলিচ ৰৌ বিভিন্ন ধৰণৰ মাছৰ ব্যঞ্জন ইয়াত পাব এইটো পৃষ্ঠাত ছাগলীৰ মাংস হাঁহৰ মাংস আৰু পাৰৰ মাংসৰ ব্যঞ্জনৰ বিষয়ে দিয়া আছে আৰু দাম আৰম্ভ হৈছে 170 টকাৰ পৰা নখোৱাত লোকেল চিকেন আৰু ব্ৰইলাৰ চিকেন দুয়োটাই পোৱা যায় কিন্তু আমি আজি ট্ৰাই কৰিম লোকেল চিকেন আমি ইতিমধ্যে অৰ্ডাৰ দিছোঁ দুটা ভেজ থালি লোকেল চিকেন আৰু মটন খানা এতিয়া অহা নাই বহি আছোঁ খানা আহিলে খাই পেলাই জনাম কেনেকুৱা পালোঁ তাৰ আগতে হাতটো ধুই আহি লওঁ বলক হাত ধোৱা ঠাইটো কেনেকুৱা চাই লওঁ আৰু হয়তো 2-3 মিনিটৰ ভিতৰতে আহি যাব আমাৰ থালি দুপৰীয়া হৈছে ভোকো লাগিছে গতিকে বহি আছোঁ এইমাত্ৰ আমাক পিঁয়াজ নেমু জলকীয়া দি থৈ গৈছে এই আছাওক আহি গ'ল আমাৰ থালি ইয়াত কি আছে নিশ্চয় আপোনালোকক জনাম আগতে দি লওক বাৰু আমাক থালিকেইখন ভালকৈ চ' আহি গ'ল ইয়াত আছে ভাত আছে এইটো মাটিৰ দালি আছে এইটো অমিতা খাৰ আছে এইটো পায়স এইটো কুন্দুলি ভাজি এইটো আলু পিটিকা এইটো কলডিল আৰু এইটো দালি এয়াই আছে ইয়াৰ দালিটো ভাল হয় খাবৰ কাৰণে
আচ্ছা এতিয়া আমি খাওঁ খাই পেলাই জনাম খাই কেনেকুৱা লাগিলে চ' মোটামুটি থালিখন এইখনেই আৰু এইটোৰ দাম হৈছে 90 ৰুপিজ আমি ভেজ থালি লৈছোঁ তাৰ লগত লোকেল চিকেন আৰু মাটন লৈছোঁ দিয়া নাই এতিয়ালৈকে দিবহি এইটো মাটন এইটো গ্ৰেভিটো এইটোতো ভালেই হৈছে চাগে এইটো মাটন আৰু এইটো হৈছে এইটো লোকেল চিকেন খোৱাৰ আৰম্ভ কৰিছোঁ প্ৰথমতে দাইল ভাত খাই লওঁ চব্জি আলু পিটিকা এইবোৰৰ সৈতে পিছত মাংস ট্ৰাই কৰিম প্ৰথমতে মাটন ট্ৰাই কৰিছোঁ কাৰণ ইয়াৰ মাটনটো বহুত মোৰ খাই ভাল লাগে আগতেও খাইছোঁ খাই খুব ভাল পাওঁ যিহেতু প্ৰথমতে খাই লওঁ তাৰপাছত লোকেল চিকেন ট্ৰাই কৰিম নখোৱালৈ দিনৰ সাজেই হওক বা ৰাতিৰ সাজেই হওক খাবলৈ প্ৰায়ে অহা হয় আৰু নখোৱাই কেতিয়াও নিৰাশ নকৰে প্ৰতিবাৰে কিবা এটা নতুন টেষ্ট পোৱা যায় ইয়াত খাই আছোঁ ঠিকে আছে টেষ্টিয়ে খাই ভাল লাগিছে মাটনো খালোঁ চিকেনো খালোঁ দুয়োটা ভাল লাগিছে খাই প্ৰায় হৈ গ'ল অলপ আছে আৰু ঠিকে আছে মোটামুটি খাই ভাল লাগিলে নগাঁৱত আৰু কেইখনমান আছে হোটেল বা ৰেষ্টুৰেণ্ট আহাৰ আছে ভাত খোৱাৰ কাৰণে সেইখনো ভাল সেইখনো আমি নেক্সট টাইম মই ৰিভিউ কৰিম বা আপোনালোকক জনাম কেনেকুৱা লাগিলে খাই যদি নগাঁৱৰে হয় বা নগাঁৱৰ আশে পাশে থকা ঠাই বা নগাঁৱত কিবা কাৰণে আহিছে তেন্তে এবাৰ নখোৱাত সোমাব খাই চাব নিশ্চয় খাই ভাল পাব মাংসৰ হাৰ্ডি গুৰি গুচি গৈছে খাই মোটামুটি ভাল লাগিলে বিল আহি গ'ল এইটো হৈছে 520 দেখিছে আপোনালোকে